হেল্ল' গাইছ, গৰম কেনেকুৱা বাৰু? আমাৰ ফালে যে ইমান গৰম পৰিছে নহয়। এই ভিডিঅ'টো কিন্তু এতিয়া নহয় দেই, ভিডিঅ'টো বহুত দিনৰ আগৰে। মানে যেতিয়া আমি মাহ তোলা দিন পাইহি ন, তেতিয়া পথাৰত মাহ তুলিবলৈ যাওঁ। যিহেতু আমাৰ পথাৰবিলাক ঘৰৰ পৰা বহুত দূৰত, মানে চাহ তাহৰ যতনবিলাক লৈ যাওঁ, পথাৰতে চাহ বনাই খাওঁ। তাৰে অকণমান ভিডিঅ' কৰি থোৱা আছিলে, কিন্তু ইমান ভাল লাগে নহয়। চবফালে মাহ তোলা পথাৰ, কিন্তু আমাৰ ওচৰে পাঁজৰে বহুত থাকে নহয় মানুহ। সকলোৱে মাহ চাহ তুলি মেলি থাকোঁ, তাতে চাহ তাহ বনাই খাওঁ। বাবাই চাহ বনাইছে, মাহঁতে মাহ তুলিয়ে আছে বাৰু। আমাৰ আকৌ কি লগতে মাহ তুলি যায়, মৰণাও লগতে মাৰিয়ে যায় যে। সেয়ে কেটলিটো মানে জুইকুৰা হেঁচা খাই গৈছে, ভালকৈ জ্বলা নাই কাৰণে। বাবাই অকণমান কেটলিটো দাঙি দিছে, আকৌ হেৰি কৰিছে। সেইবিলাক মাহৰ পজালিবিলাক দেখিছেনে? সেইফালে চব মেলি থৈ দিয়া আছে। তাৰপিছতে বহুত মানুহে মাহ তুলিয়ে আছে। আৰু এটা কি জানেনে, ইণ্টাৰেষ্টিং কথা, মানে কি আমাৰ ওচৰে পাঁজৰে যিমানখিনি মানুহ থাকে ন, মাহ তুলি বহুত মানুহেতো মাহ তুলি থাকে ন, সেই সকলোখিনিয়ে মানে একেলগে একে জেগাতে বহি মেলি চবেই একেলগে চাহ খাওঁ। কিমান ভাল লাগে। ভিডিঅ'টো যদি ভাল লাগে লাইক কৰিবলৈ নাপাহৰিবা। বাই।